নমস্কাৰ সঠিক দিশা চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে কুশলে আছে আজি মই এটি বিশেষ বিষয় লৈ আপোনালোকৰ সন্মুখত আহিছো বিষয়টি হল আপোনালোকে বাস্তুশাস্ত্ৰ মতে চহৰ বা গাঁও এখনৰ কোনটো দিশত বসবাস কৰিলে শুভ ফল লাভ কৰিব নাইবা কোনটো দিশত আপোনালোকে বসবাস কৰিলে বাস্তুশাস্ত্ৰ মতে বেয়া ফল লাভ কৰিব প্ৰিয় দৰ্শক মণ্ডলী যদি আপোনালোকে ভিডিঅ'টিৰ পৰা উপকৃত হয় তেনেহলে নিশ্চয়কৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি থব আহক ভিডিঅ'টি আৰম্ভ কৰোঁ বাস্তুশাস্ত্ৰ মতে ৰাশি হিচাপে নাম ৰাশি হওক চন্দ্ৰ ৰাশি হওক বা লগ্ন ৰাশি হওক সেইমতে আপোনালোকে নিশ্চয়কৈ নতুন গৃহ আৰম্ভ কৰিবলৈ হলে বা নতুনকৈ মাটি কিনি আপোনালোকে গৃহ বনাবলৈ হলে কিছুমান কথা বাস্তুশাস্ত্ৰৰ কিছু সূত্ৰ মানি চলিবই লাগিব সেই সূত্ৰবোৰৰ ভিতৰত এটো এটা সূত্ৰ যে আপোনালোকে কোনটো দিশত নিজৰ গৃহ নবনাব যেনে প্ৰথমতে ৰাশি চক্ৰৰ মই প্ৰথম ৰাশিৰ বিষয়ে কৈছো মেঘ ৰাশিৰ জাতক জাতিকা সকলে আপোনালোকে নোট কৰি ল'ব মেঘ ৰাশিৰ জাতক জাতিকা সকলে কোনো গাঁও বা চহৰ এখনৰ উত্তৰ দিশত বসবাস নকৰিব যদি কেনেবাকৈ মেঘ ৰাশিৰ জাতক জাতিকা সকলে কোনো গাঁও বা চহৰ এখনৰ উত্তৰ দিশত যদি আপোনালোকে ঘৰ বনাইছে গৃহ বনাইছে বা ফ্লেট কিনিছে তেনেহলে বিশেষ সৌভাগ্য আপোনালোকৰ আহাত বাধা প্ৰদান কৰিব আপোনালোকে সুফল লাভ কৰাত বাধাপ্ৰাপ্ত হ'ব ইয়াৰ যদি মই কাৰণ হিচাপ কৰোঁ কাৰণটো ধৰো মেঘ ৰাশিৰ জাতক জাতিকা হল অগ্নিতত্ত্বৰ কাৰক ৰাশি আৰু উত্তৰ দিশটো হৈছে আপোনাৰ পানী তত্ত্ব ওয়াটাৰ এলিমেন্টৰ ঠাই গতিকে আমি যদি গাঁও বা চহৰ এখনৰ মাজত থিয় হৈ আমি যদি উত্তৰ ফালটো চাওঁ তেনেহলে নিশ্চয়কৈ সেইটো হ'ব আপোনাৰ জল তত্ত্বৰ ঠাই সেই জল তত্ত্বৰ ঠাই বা উত্তৰ দিশ সেই ঠাইত উত্তৰ দিশত মেঘ ৰাশিৰ জাতক জাতিকাসকলে বসবাস কৰিব নালাগে ইয়াৰ পিছত বৃষ ৰাশিৰ কথাত আহিছো বৃষ ৰাশিৰ জাতক জাতিকাসকলে চহৰ বা গাঁও এখনৰ মাজমজিয়াত বা মাজৰ অংশত কেতিয়াও বসবাস কৰিব নালাগে আপোনালোকে মন কৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি চহৰ এখনৰ মাজত যদি আছে তেতিয়াহলে চাব যে আপোনাৰ উন্নতিত সৰ্বাংগীন উন্নতিত বাধাপ্ৰাপ্ত হৈছে ইয়াৰ পিছত আহিছো মিথুন ৰাশিৰ জাতক জাতিকা সকলেও কিন্তু চহৰ বা গাঁও এখনৰ মাজৰ অংশত বাস কৰিব নালাগে ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিৰ জাতক জাতিকা সকলেও আপোনালোকে কেতিয়াও চহৰ এখনৰ নৈಋত কোণত তাৰ মানে সাউথ আৰু ওয়েস্ট এই দুটা দিশৰ মাজৰ যেটো অংশ আছে সাউথ ওয়েস্ট কৰ্নাৰ এই সাউথ ওয়েস্ট কৰ্নাৰত বা নৈঋত কোণটোত অঞ্চলত বসবাস নকৰিব ইয়াৰ পিছত আহিছো সিংহ ৰাশি এতিয়া সিংহ ৰাশিৰ জাতক জাতিকা সকলে চহৰ এখনৰ মাজমজিয়াত বা মাজৰ অংশত থাকিব নালাগে বা গৃহ বনাব নালাগে ইয়াৰ পিছত আহিছো কন্যা ৰাশিৰ জাতক জাতিকা সকলে দক্ষিণ দিশৰ চহৰ বা গাঁও এখনৰ দক্ষিণ দিশৰ অংশত বাস কৰিব নালাগে বা থাকিব নালাগে ইয়াৰ পিছত আহিছো ৰাশি চক্ৰৰ পৰৱৰ্তী ৰাশি তুলা ৰাশিৰ জাতক জাতিকা সকলে বায়ব্য কোণ বা নৰ্থ ওয়েস্ট কৰ্নাৰ নৰ্থ ওয়েস্ট চহৰ বা গাঁও এখনৰ নৰ্থ ওয়েস্ট কৰ্নাৰ বা বায়ু কোণ বা বায়ব্য কোণত বাস কৰিব নালাগে ইয়াৰ পিছত আহিছো মই বৃশ্চিক
বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মন কৰিব পূৰ্ব দিশ যিটো আছে ইষ্ট, সেই পূৰ্ব দিশত আপোনালোকে বাস কৰিব নালাগে। ৰাশি চক্ৰৰ পৰৱৰ্তী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলে কেতিয়াও চহৰ বা গাঁও এখনৰ পশ্চিম দিশত বাস কৰিব নালাগে। আপোনালোকে এইটো নাম ৰাশি হিচাপেও চাব পাৰে বা জন্ম ৰাশি হিচাপেও এইটো চাব পাৰে। ইয়াৰ পিছত মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে চহৰ বা গাঁও এখনৰ মাজৰ অংশটোত বাস কৰিব নালাগে বা থাকিব নালাগে। নতুনকৈ গৃহ বনালে মকৰ ৰাশিৰ জাতক জাতিকাসকলে সেই চহৰ বা গাঁও এখনৰ মাজমজিয়াৰ যিটো অংশ আছে সেই অংশটো বাদ দি পেলাই আপোনালোকে যিকোনো ঠাইতে গৃহ বা ঘৰ বনাব পাৰে বা ফ্লেট কিনিব পাৰে। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ঈশান কোণ মানে উত্তৰ পূৰ্ব কোণ, যিটো নৰ্থ ইষ্ট কৰ্ণাৰ বুলি কোৱা হয়, নৰ্থ ইষ্ট কৰ্ণাৰত যিকোনো গাঁও বা চহৰ এখনৰ নৰ্থ ইষ্ট কৰ্ণাৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বসবাস কৰিব নালাগে। তাৰপিছত আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে দক্ষিণ পূৰ্ব কোণ বা অগ্নিকোণৰ চহৰ বা গাঁও এখনৰ অগ্নিকোণৰ অংশটোত আপোনালোকে বাস নকৰিব। তেনেহ'লে জীৱনত যিকোনো সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত বিশেষভাৱে বাধাপ্ৰাপ্ত হ'ব। মই আপোনালোকক এটা মোৰ নিজৰ প্ৰেক্টিকেল অভিজ্ঞতাৰ পৰা কৈছোঁ আৰু কি, বাস্তৱ অভিজ্ঞতাৰ পৰা কৈছোঁ। মোৰ মীন ৰাশি আৰু মোৰ গাঁও বা চহৰৰ দক্ষিণ পূৰ্ব কোণাত মই এটা প্ৰপাৰ্টি লৈছিলোঁ আৰু সেই প্ৰপাৰ্টি লোৱাৰ পিছত মই সেইটো প্ৰপাৰ্টিত বহুতো লছ মোৰ হ'ল আৰু সেইটো এটা এক্সপেৰিমেণ্টো হ'ল মোৰ জীৱনত। আজি কথা কোৱা নাই, মই বহুত কেইবাবছৰ আগৰ কথা কৈছোঁ। তেতিয়া মোৰ এইটো পইণ্টৰ ওপৰত মই মানে ভাবিলোঁ যে সেইটো বাস্তুমতেও বেলেঞ্চ কৰা প্ৰপাৰ্টিটো, বাকী গোটেইখিনি চব ঠিকে ঠাকে আছে, কিন্তু তথাপি মই কিয় লছ খালোঁ? কাৰণটো ইয়াত, সূত্ৰটো ইয়াত লুকাই আছিল। মই শাস্ত্ৰ অধ্যয়ন কৰাৰ পিছত মই এইখিনি কথা মোৰ বোধগম্য হ'ল যে মীন ৰাশিৰ জাতক জাতিকাসকলে অগ্নিকোণত কোনো ধৰণৰ প্ৰপাৰ্টি কিনিব নালাগে বা অগ্নিকোণত বসবাস কৰিব নালাগে। এয়া আছিল দ্বাদশ ৰাশিৰ ৰাশিগত হিচাপে কোনটো দিশত, বাস্তুমতে কোনটো দিশত আপোনালোকে প্ৰপাৰ্টি কিনিব নালাগে বা গৃহ বনাব নালাগে বা ফ্লেট কিনিব নালাগে তাৰ বিষয়ে বিস্তৰ আলোচনা। ইয়াৰ মূল কাৰণটো কি? কিয় এই দিশবোৰত বাধা দিয়া আছে বা মানা কৰা আছে বা নেগেটিভ না কৰা আছে? কাৰণটো কি? কাৰণটো হ'ল মেঘ ৰাশিৰ জাতক জাতিকাসকল হ'ল, মই আগতে ক'লোঁ যে অগ্নিতত্ত্বৰ ৰাশি, সেইকাৰণে উত্তৰ দিশটো পানীতত্ত্ব। গতিকে অগ্নিয়ে যেতিয়া পানীত যাব তেতিয়া অগ্নি নুমাই যাব, জুই নুমাই যাব। তাৰ কাৰণে কি হ'ব? অগ্নিতত্ত্বৰ ৰাশি জাতক জাতিকাসকলে বা মেঘ ৰাশিৰ জাতক জাতিকাসকলে জীৱনত বাধাৰ সন্মুখীন হ'ব। ঠিক তেনেকৈ মীন ৰাশিৰ জাতক জাতিকা হ'ল পানীতত্ত্বৰ ৰাশি। পানীতত্ত্বৰ ৰাশিয়ে যেতিয়া অগ্নিকোণত যাব তেতিয়া কি হ'ব? জীৱনত বহুতো বাধাৰ সন্মুখীন হ'ব আৰু সৰ্বাংগীন উন্নতি লাভত বাধাপ্ৰাপ্ত হ'ব। আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আৰ্থ এলিমেণ্ট বা ভূমিতত্ত্বৰ ৰাশি। সেইকাৰণে কি কোৱা হৈছে? কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যাতে ঈশান কোণত বা উত্তৰ পূৰ্ব কোণত যাতে ঘৰ নবনায়, তাৰ কাৰণে বাস্তুশাস্ত্ৰত উল্লেখ কৰা আছে। তাৰ কাৰণটো কি? আৰ্থ এলিমেণ্টৰ ৰাশিয়ে যেতিয়া মানে সেই উত্তৰ পূৰ্ব কোণাটো হ'ল এক প্ৰকাৰ জলতত্ত্ব তাত আছে আৰু এয়াৰ এলিমেণ্টো তাত কিছু পৰিমাণে আছে। সেইকাৰণে কি হৈছে, সেইখিনি জেগাত মানা কৰা আছে বা না বুলি লিখা আছে। আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল চন্দ্ৰ, তাৰমানে বায়ুতত্ত্বৰ ৰাশি। কৰ্কট ৰাশি বায়ুতত্ত্বৰ ৰাশি যেতিয়া আৰ্থ এলিমেণ্টত
তাৰ মানে নৈಋত কোণত বা সাউথ ৱেষ্ট কৰ্ণাৰত যাব, তেতিয়াহ'লে তেওঁলোকে কিন্তু বহুতো বাধাৰ সন্মুখীন হ'ব। ঠিক তেনেকৈ বাকী ৰাশিবোৰৰ ক্ষেত্ৰতো এই থিয়ৰী প্ৰযোজ্য। আশা কৰিছোঁ আজিৰ ভিডিঅ'ই আপোনালোকক নিশ্চয়কৈ উপকৃত কৰিব আৰু আপোনালোকে সুস্থ থাকক, আপোনালোকৰ দীৰ্ঘায়ু মই পৰম কৰুণাময় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আগন্তুক ভিডিঅ'ৰ কাৰণে আপোনালোকে নিশ্চয়কৈ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি থ'ব আৰু যিমান পাৰে শ্বেয়াৰ কৰি এই তথ্যবিলাক, বাস্তুশাস্ত্ৰৰ সূত্ৰবিলাক বা জ্যোতিষশাস্ত্ৰৰ সূত্ৰবিলাক আপোনালোকে আনকো, বন্ধু বান্ধৱ সকলোকে জানিবলৈ সুযোগ দিব। ধন্যবাদ।